ওয়েলকাম টু মিডল বাই ব্লগ ইউটিউব চেনেল। হাই এভৰিৱান, আপোনালোক সকলোৱে নিশ্চয় ভালে আছে। আজি আপোনালোকক এখন মই ধুনীয়া ঠাই দেখাম আৰু মই আহিছোঁ আলোকঝাৰী পাহাৰ। আপোনালোকেতো শুনাই পাইছে চাগে, আমাৰ ধুবুৰী জিলাৰ সীমাৱৰ্তী অঞ্চলৰ আলোকঝাৰী পাহাৰখন মানে বহুত বিখ্যাত অঞ্চল এইখন। আৰু পাহাৰখন বহুত ধুনীয়া পাহাৰ, মানে চাবলৈ মানে বহুত কিছু আছে। আৰু আপোনালোকক মই দেখাই আছোঁ, মোৰ পিছফালে চাওক, এইখন হৈছে পাহাৰ, আলোকঝাৰী পাহাৰ। মই এইটো বাহিৰৰ চাইডৰ পৰা আপোনালোকক দেখাই আছোঁ আৰু লাহে লাহে মই আপোনালোকক ভিতৰৰ ফালে লৈ যাই আছোঁ আৰু বেক কেমেৰাত আপোনালোকক গোটাইখিনি মই দেখাই আছোঁ। মহাদেৱৰ দান ভাণ্ডাৰ। আৰু আমি এইফালে উঠি যাম, এই পাহাৰৰ ওপৰত উঠি যাম। চাওক, দেখাই আছোঁ আপোনালোকক, একদম ইফালে চাওক। শিৱ বাবাৰ মন্দিৰ এইটো, চাওক, একদম ওপৰত উঠি আহিলোঁ আৰু ইফালে আমি সোমাই যাম। চাই থাকক, ধুনীয়া ভিউ চাওক। ইয়াৰ পৰা দেখাই আছোঁ মই বেক কেমেৰাত আপোনালোকক, সেয়া চাওক। এই মানুহ অহা যোৱা কৰি আছে তলেদি চাইডেদি। আগলৈকে যাম, ভিতৰত সোমাই যাম। চাওক, মানুহ আহি আছে। এগুলা পাথর নাকি? পাথর আছে পাহাৰখনত, ধুনীয়া আৰু একদম চাব লগা ভিউ। একদম পাথর কলা কলা, আপোনালোকে দেখাই দি আছোঁ, মই জুম কৰি দেখাই দি আছোঁ। এই চাওক, পাথৰ কলা কলা, জুম কৰি দেখাই দি আছোঁ আপোনালোকক। আৰু বহুত দূৰলৈকে যাম ভিতৰত, আপোনালোকক দেখাম আজি আলোকঝাৰী পাহাৰৰ ভিউ আপোনালোকক দেখাম। মামাই আগত যাই আছে। ধুনীয়া দৃশ্য এয়া, চাওক। আৰু এনেকা ধুনীয়া প্লেচ এইখন, চাওক কেনে ধুনীয়া ধুনীয়া প্লেচ। শিল কলা হৈ গৈছে, এইবিলাক বহুত পুৰণা শিল। আৰু যদি কোনোবাই ইফালে চাইডত মানে পিকনিক বনভোজ খাবলৈ আহে বা এনে ফুৰিবলৈ আহে, এইগিলা পাথৰত বহি কেনে এই পাহাৰৰ সেইখিনি জেগাতে বঢ়িয়া ধুনীয়া প্লেচ আছে, আহিব পাৰে আপোনালোকে। কাৰণ আমাৰ গাঁৱলীয়া অঞ্চলৰ ভিতৰত বেষ্ট আৰু সেইখিনি ঠাই। এয়া চাওক, দেখাই আছোঁ, ফৰেষ্ট এৰিয়া, গোটাইখিনি ফৰেষ্ট এৰিয়া, চাৰিওফালে ফৰেষ্ট এৰিয়া। আৰু গছবিলাক চাওক না, নতুন কিন্তু বহুত দীঘল দীঘল হৈ গৈছে, চাওক। বেছি দিন হোৱা নাই চাগে এইগিলা গছ। এয়া চাওক, মজাৰ মজা, চাওক মজা আৰু পাথৰ
চাওক ফৰেষ্ট এৰিয়া, গোটাইখিনি ফৰেষ্ট এৰিয়া। এবাৰ আমি সিফাল দি যাম, সেইটো চাইডত দি যাম। বহুত দূৰ সোমাই আহিলোঁ আপোনালোকক দেখাবৰ কাৰণে, বহুত কষ্ট কৰিলোঁ আজি। মজা মামা আহিছোঁ, মামাই দেখাব আৰু। মই কিন্তু আগত আহিছিলোঁ যদি ইমান ভিতৰলৈকে সোমাই অহা নাই পাহাৰত। আজি মামাক লগত লৈ অহাৰ কাৰণটো হৈছে এইটো, মামাক গোটাইখিনি জানে, এই আলোকজাৰী পাহাৰৰ গোটাইখিনি জানে, মানে কি কি আছে নাই। তো গতিকে মামাই আগে আগে যাই আছে, চাওক পাহাৰৰ ভিতৰত সি আগে আগে যাই আছে, মই পিছে পিছে যাই আছোঁ, ফ'ল' কৰি আছোঁ আৰু মামাকে আৰু। ধুনীয়া, বাপৰে ইফালৰ পৰা চাওক তলত, ইফালে চাওক মজাৰ জেগা। আৰু বহুত কিবা কিবি আছে, কিন্তু আজি হয়তো চাগে ইমানখিনি আপোনালোকক দেখাব নোৱাৰিম, কাৰণ টাইমটো অলৰেডি বেছি হৈ গ'ল, মানে অলপ পিছত সন্ধিয়া হৈ যাব। তো গতিকে যিমান দূৰ পাৰোঁ ভিতৰত সোমাম, আৰু দেখাবলৈ থাকিলেও আৰু পিছত দেখাম আৰু, কাৰণ প্লেচটো কিন্তু বহুত মজাৰ প্লেচ হয় এইখন। চাওক মজাৰ প্লেচ, ধুনীয়া একদম মজা। বহুত দিনৰ পৰা মই শুনি আছোঁ ধুনীয়া আলোকজাৰী পাহাৰৰ ভিউ বহুত ধুনীয়া, মানে মনত আছে যদিও মানে টাইম পোৱা নাই ইয়াতে আহিবৰ কাৰণে। আজি টাইমটো মিলি গ'ল, সেইকাৰণে আহিলোঁ, লগতে আপোনালোককো দেখালোঁ। আৰু আপোনালোকক আহিব, যদি গাঁৱলীয়া ভিউ চাব বিচাৰে আহিব ইফালে। এয়া চাওক ৰাস্তা, এইটো আকৌ বহুত দূৰলৈকে যাব পাৰি, কিন্তু ইমান দূৰ চাগে যাব নোৱাৰিম আজি। অলপ আগবাঢ়ি যাই কেনে তাৰ পৰা ৰিটাৰ্ণ হ'ম, আৰু ভিতৰলৈ নাযাওঁ, সন্ধিয়া হৈ গ'ল, দেখাই পাই আছে আপোনালোকে। আমাৰ এইফালে এইবাৰ বনভোজ হ'ল, বনভোজত বহুত মানুহ আহিছে এতিয়া। শুনাই পালে, বনভোজৰ মানে বনভোজ পিকনিকৰ কাৰণে ইয়াতে বহুত মানুহ আহে মানে আহিছে অলৰেডি, মানে 5 জানুৱাৰীৰ আগৰ পৰাই ষ্টাৰ্টিং হৈছিল। সেইটো মানে ভোগালী বিহুৰ, মাঘ বিহুৰ পিছলৈকে কেইদিন ধৰি আগতো মানে পিকনিক চলি আছিল ইয়াতে প্ৰগ্ৰাম। এই চাওক কলা কলা দেখা গৈ আছে, থৰবিলাকৰ ভাল লাগছে আৰু চাই কেনে। শুনাই পালে, তো আৰু বেছি দূৰ নাযাওঁ নেকি, আৰু দূৰৰ পৰা আপোনালোকক এটা ভিউ মই দেখাই দি আছোঁ, ইয়াৰে চাৰিওফালে দেখাই দি আছোঁ। একবাৰ মই ইফালে কিবা চাউণ্ড কৰি আছে নেকি, পাখি নেকি? পাহাৰ অঞ্চলটো ভয় লাগে, যিমানে মানে ডেকা মানুহ নহওক কিয় ভয় লাগে অলপ, সেইকাৰণে আৰু দেখাই দি আছোঁ মই। চাওক চাৰিওফালে, এয়া চাওক, যিফালে চাব সিফালে গছ গছনিৰে ভৰা একদম। চাওক ধুনীয়াকৈ চাওক, যিফালে যাব পাহাৰ আৰু পাহাৰে হয় এইখন, বহুত ধুনীয়া ধুনীয়া ভিউ আছে। তো আগলৈ নাযাওঁ আৰু ইয়াৰ পৰাই বেক হৈ লওঁ। তো ভিডিঅ'টো কেনে লাগিল আপোনালোকে কমেণ্ট কৰি জনাই দিব, আৰু ইফালে আহিব ফুৰিবলৈ, যিহেতু ধুবুৰী ডিষ্ট্ৰিক্ট সীমাৱৰ্তী অঞ্চল, আৰু এই অঞ্চলৰ মানে এইখিনি পাহাৰ এলেকাৰ মানুহখিনি বহুত ভাল, মানে আৰু আমাৰ মানে সেইখিনি জেগাত পিকনিক প্লেচ বা যিকোনো ফুৰিবৰ কাৰণে ধুনীয়া এটা প্লেচ, ফৰেষ্ট এৰিয়া হ'লেও বহুত ধুনীয়া প্লেচ। আহিব, ইয়াতে মানে চাবলৈকে বহুতকেইটা বস্তু আছে। অলৰেডি মই মানে ভিডিঅ' দিছোঁ, মহামায়া পদিকা ধাম এটা আছে, পদিকা ধাম, সেইটোৰ ভিডিঅ' মই অলৰেডি আগত আপলোড কৰিছোঁ। আৰু এতিয়া পাৰ্ক এখন আছে ইয়াতে, ধুনীয়াকৈ পাৰ্কখন বনাইছে, নতুন বনাইছে, কিন্তু মানে কিছুদিন পিছত গছ গছনিবিলাক ডাঙৰ হোৱাৰ পিছত আকৌ ধুনীয়া লাগিব, চাবলৈ মজা হ'ব। আৰু পাহাৰখনতো আগৰ পৰাই আছে,
ইয়াতে মানে ধুনীয়া ভিউ আপোনালোকে দেখাই পাইছে নিজে পিকনিকৰ কাৰণে হওক বহুত ভাল ভিউ আৰু এতিয়া আমি আপোনালোকক মই বেক কেমেৰাত দেখাই দি আছোঁ তললৈ নামি যাম পাহাৰৰ পৰা ওলাই যাম আৰু সেইটো দেখাই দি আছোঁ বেক কেমেৰাত সেইটো ৰাস্তা দি নামি যাম সেইটো ৰাস্তা এয়া চাওক সেইটো ৰাস্তা দি এতিয়া নামি যাম মানে এতিয়া সাইডত আহিলোঁ একদম পাহাৰৰ কিনাৰত ওলাই আহিলোঁ আৰু যোৱাৰ আগত আপোনালোকক এটা মই বেক কেমেৰাত ইয়াৰ ভিউটো দেখাই লৈছোঁ চাওক মজাৰ ভিউ এইখিনি জেগাটো বাৰিষাৰ দিনত আহিলে অলপ সাৱধানে আহিব কাৰণ মাটিখিনি বহুত পিছল আছে ৰঙা মাটি বহুত পিছল আৰু পানী মানে ওপৰৰ পৰা যেতিয়া পানীবিলাক নামি আহে মানে চাৰিওফালেতো ওখই সেইকাৰণে মানে এইবিলাক চাইড দি কেনে পানী নামি আহিলে পিছলটো বেছিকৈ থাকে আৰু পানীও নামি আহে বাৰিষাৰ দিনত বেছি টাইম নাথাকে যদিও কিন্তু পিছলটো থাকে আৰু চাওক কেনেধৰণৰ অৱস্থা হৈছে এইবিলাক গতিকে অলপ সাৱধানে আহিব আৰু একদম শেষত আহি কেনে এইখিনি জেগাত পকী কৰি দিছে সেইখিনি জেগা একদম পাহাৰৰ পৰা ওলাই কিনে লাষ্ট আৰু মানে একদম লাষ্ট পৰ্যায়ত আহি পালোঁ আৰু এইখিনি জেগাত ঢালাই কৰি কেনে পকী কৰি দিছে নহ'লে ওপৰৰ পৰা মাটি কেনে লাহে লাহে খহি কেনে আহি কেনে একদম তললৈ নামি যায় ৰাস্তাটো একদম বোকা হৈ থাকে ভাল লাগছে আৰু কামখিনি বহুত যথেষ্ট কৰিছে এইখিনি আৰু শুনা পাইছোঁ ওপৰলৈকেও কামখিনি গোটেইখিনি এনেকৈ বনাই দিব আৰু চিৰিটো মোৰ ভাগিনৰ চেনেলটো অলপ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো দবাই অলপ চাব আজিৰ কাৰণে ভিডিঅ'টো এটা সমাপ্ত কৰিলোঁ আৰু নেক্সট ভিডিঅ'ত এটা লগ পাম আৰু মোৰ মৃদুল ভাই ব্লগ ইউটিউব চেনেলটো সকলোৱে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো টিপি কিনে অল কৰি ৰাখিব তেতিয়া নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাই থাকিব আৰু আপোনালোকক লাষ্টত মই এটা কথা কৈ দিওঁ যদি আপোনালোকে বিচাৰে ইফালে আহিব পাৰে ধুনীয়া ভিউ কাৰণ আলোকজাৰী পাহাৰখন বহুত বিখ্যাত পাহাৰ আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ তো বাই বাই অল